নমস্কাৰ, শুভ ৰাতিপুৱা। আজিও এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আমাৰ মাজৰ প্ৰায়খিনি মানুহে চাগে এতিয়া কঁঠালৰ মুচি খাই আছে, কিন্তু আমাৰ ঘৰত যে কঁঠাল ইমানেই আগতীয়াকৈ পকে যে আমি এতিয়া মুচিৰ ছিজনত পকা কঁঠাল খাবলৈ পাই আছোঁ। কঁঠাল খাই পেলাই গুটিখিনি আমি শুকুৱাই থ'লোঁ, ভাবিলোঁ মাছৰ সৈতে আজি টেঙাৰ আঞ্জা এখনকে খাওঁ। গৰম যিহেতু পৰিছেই, আপোনালোকে যদি খোৱা নাই এনেদৰে এবাৰ বনাই খাই চাব। বহুত সোৱাদ লগা হয় কঁঠাল গুটিৰে মাছৰ টেঙা আঞ্জাখন। মই পকা বিলাহী 2টা আৰু কেঁচা বিলাহী 1টা ধুনীয়াকৈ চপাৰত চপ কৰি ল'লোঁ। টেঙাটো হ'বৰ বাবে কেঁচা বিলাহীটো দিছোঁ। তাৰপিছত কেৰাহী এখন পাতি তেলতে গোটা জিৰা, পাঁচফোৰণ, পিঁয়াজ অলপমান দি ধুনীয়াকৈ ভাজি ল'লোঁ। ভজা হোৱা চপ কৰি থোৱা বিলাহীখিনি দি নিমখ হালধি দি অলপ সময় ভাজি ল'লোঁ। তাৰপিছত পিটিকি থোৱা কঁঠাল গুটিখিনি দি দিলোঁ। দি পেলাই প্ৰায় 10 মিনিটমান সময় ভালদৰে ভাজি ল'লোঁ। ভজা হোৱাত পানী অলপ দি উতল আহিবলৈ দিলোঁ। তাৰপাছত তৰকাৰীখন নমাই থ'লোঁ। এইবাৰ গৰমত কিন্তু আপোনালোকে এনেদৰে কঁঠাল গুটিৰ